নমস্কাৰ, মোৰ নাম শ্ৰীমতী মুনমী গগৈ। মই প্ৰথম শ্ৰেণীৰ ছাত্ৰী। আজি ৮ ছেপ্টেম্বৰ। আজিৰ দিনটোতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম হয়। আজি মই এই মহান ব্যক্তিজনক শ্ৰদ্ধা জনাই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম পাৰ্সপেক্টিভ। মৃত্যু জন্মৰ পৰা কিমান দূৰত, মই মোৰ পৰা কিমান দূৰত। কতখলপীয়া মই, অসমীয়া মই শদিয়া। শ্ৰীলংকাত থিয় হৈ দেখিলোঁ কুমাৰিকা, কাশ্মীৰ, কামৰূপৰ ত্ৰিভুজটো। গোটেইখন যেন মোৰ জন্মঠাই শদিয়া। নিউয়ৰ্কত শ্যাম দেশৰ ডেকা এজনক পালোঁ। এনে লাগিল বহুত দিনৰ চিনাকি মোৰ। শদিয়াৰ পাহোৱাল ডেকাহে মোৰ পাৰ্সপেক্টিভত মানুহ ইতিবাচক। অসম, ভাৰত, পৃথিৱী তিনিখলপীয়া সত্তাৰ মাজত সংঘৰ্ষ। কিহৰ সংঘৰ্ষ, ক'ত সংঘৰ্ষ? পৃথিৱীখন এটা বেলুন হৈ উৰি গ'ল মোৰ আঙুলিৰ পৰা। মনিব নোৱাৰা দূৰত্বৰ পৰা দেখিছোঁ সেই বেলুনটো। মই চন্দ্ৰৰ বুকুৰ পৰা। ধন্যবাদ।